শিৱহং শিৱহং শিৱহং। নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'লেহে মই সম্পূৰ্ণ ছেটআপৰ সৈতে মুখ দেখুৱাই আপোনালোকৰ আগত ভিডিঅ'ত আহিম। 888 লায়ন পৰ্টেল গেট অ'পেন। সেই আজি যিটো কস্মিক গেটৱে, আজি বহুত ডাঙৰ এটা দিন। আজিৰ দিনটোৰ কাৰণে আপোনাৰ কাৰণে কেনেকুৱা ধৰণৰ মেছেজ আছে সেইখিনি আপোনালোকলৈ আগবঢ়াই আছোঁ। আৰু এয়া মই কাৰেণ্ট এনাৰ্জি, আপোনাৰ কাৰেণ্টলি আপোনাৰ কেনেকুৱা চলি আছে সেইখিনি মই জনাম। একেধৰণে 3টা পাইল বনোৱা হ'ব আৰু 3টা পাইলৰ আপোনাৰ যিটো পাইলে বেছিকৈ আকৰ্ষণ কৰিছে আপোনাক, সেই আকৰ্ষণ কৰা পাইলটোহে বাছি ল'ব। আৰু প্ৰতিটো পাইলত আপোনাৰ কাৰণে এটা এটাকৈ ৰিমেডি থাকিব। আৰু শেষত ভিডিঅ'টোত আপোনালোকৰ কাৰণে সকলোৰে কাৰণে এটা ছুইচ ৱৰ্ড থাকিব আৰু নিয়মটোও মই শেষত কৈ দিম। এয়া 3টা পাইল মই বনাই লৈছোঁ। আৰু নেক্সট আপোনাৰ কাৰণে আহিব, আপোনাৰ কাৰণে কেনেকুৱা ধৰণৰ বাধা আহিব বা কি সুযোগ সুবিধা আহিব, তাৰ কাৰণে মই এই পাইলটো আপোনাৰ চাফেল কৰিবলৈ ওলাইছোঁ। ইয়াতো 3টা পাইলৰ কাৰণে 3খন কাৰ্ড মই দি দিছোঁ। এতিয়া চাম আপোনাৰ ফিউচাৰ আউটকাম। ইয়াতো ঠিক ফিউচাৰ আউটকাম আপোনালোকৰ কাৰণে সাজু কৰি ৰখা হৈছে। এয়া চাওক, 3খন কাৰ্ড একেলগে পৰিছে 3টা পাইলৰ কাৰণে আৰু ধুনীয়াকৈ মই সজাই দি আছোঁ। তিনিটা পাইল ক্ৰমে সজাই থোৱা আছে। যিটো পাইলে আপোনাক বেছিকৈ আকৰ্ষিত কৰিছে বাছি ল'ব। পাইল নম্বৰ 1, পাইল নম্বৰ 2, পাইল নম্বৰ 3। ভিডিঅ'টোৰ শেষলৈকে চাব, আপোনালোকৰ কাৰণে ছুইচ ৱৰ্ড এটা দিয়া আছে। যিসকলে পাইল 1 বাছি লৈছে তেওঁলোকৰ কাৰণে বাৰ্তাটো যিটো কাৰেণ্ট এনাৰ্জি হ'ব, আপোনালোকৰ কাৰণে বাধা বা সুযোগ নাইবা ফিউচাৰ আউটকাম দেখিবলৈ পাইছে। কাৰেণ্ট এনাৰ্জিত দ্য ইম্প্ৰেছ আহিছে, অবষ্টেকলছ আৰু অপৰচুনিটিছ আপোনালোকৰ ডেথ আহিছে। আৰু ফিউচাৰ আউটকামৰ ক্ষেত্ৰত এইটো পিছত জনাই আছোঁ। মই দেখিবলৈ পাইছোঁ আপুনি বৰ্তমান যিটো এটা ষ্টেজত আছে, সেই ষ্টেজটো এটা প্ৰচুৰতা বা সৃষ্টিশীল সম্ভাৱনাৰে আৱৰিত হৈ আছে। যিটোক আপোনাৰ কিউৰিচিটি বুলি কোৱা হয় বা আপোনাৰ কিবা কৰোঁ লাগি আছে, কিবা এটা আগবাঢ়িম বুলি ভাবি আছে, তো সেইখিনি আপোনাৰ এনাৰ্জিত মই পাই আছোঁ। গতিকে আপোনাৰ সৃষ্টিশীল মনোভাৱক গুৰুত্ব দিয়ক আৰু অন্তৰাত্মাৰ নিৰ্দেশনাক বিশ্বাস কৰক, অৰ্থাৎ আপোনাৰ গাট ফিলিংছক বিশ্বাস কৰক। বৰ্তমান আপোনাৰ নিজৰ কৰ্মবোৰৰ প্ৰতিফলন কৰাৰ সময় চলি আছে। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু হয়তো আপুনি চেষ্টা কৰিও আছে। গতিকে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সেইখিনি আপুনি পূৰণ কৰিব পাৰিব। এতিয়া আহিছোঁ আপোনাৰ অবষ্টেকলছ বা আপোনাৰ অপৰচুনিটিছবোৰ। আপুনি বৰ্তমান ট্ৰেপড বা লিমিটেড অনুভৱ কৰি আছে, কিন্তু মনত ৰাখিব যিবোৰ প্ৰত্যাহ্বানৰ আপুনি সন্মুখীন হৈ আছে, সেই প্ৰত্যাহ্বানবোৰে আপোনাৰ মেণ্টেল ক্লিয়েৰিটিহে প্ৰদান কৰিব। গতিকে আপোনাৰ মানসিক শান্তিৰ কাৰণে যিটো ভাল, তো তেনেকুৱা ধৰণৰ শান্তি বিচৰাত মনোনিৱেশ কৰক। প্ৰত্যাহ্বানবোৰ অনায়াসে পাৰ হ'বৰ কাৰণে আপোনাৰ দক্ষতা বা ক্ষমতা দুয়োটাই আছে। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ প্লেনৰ ওপৰত বিশ্বাস ৰাখক। ফিউচাৰ আউটকামলৈ যোৱাৰ আগত আপোনালোকে যিসকলে এই পাইলটো বাছি লৈছে, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ লগতে যাতে 10জনৰো এইখিনি কৰিবলৈ সুযোগ পায় আৰু এনাৰ্জিখিনি গ্ৰহণ তেতিয়াই আপুনি কৰিব পাৰিব। আৰু কমেণ্টত জনাব আপোনালোকে আগলৈ কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে। এতিয়া আহিছোঁ ফিউচাৰ আউটকাম। তো ফিউচাৰ আউটকামত মই দেখিবলৈ পাইছোঁ আপোনাৰ ভৱিষ্যতে নিজক বৰ্তমান যিখিনি প্ৰতিশ্ৰুতি দিছে যে পিছলৈ মই আমুক কৰিম তামুক কৰিম, তো সেইখিনি আপোনাৰ সফলতা পাব। ধৰি লওক সফলতা, জ্ঞান লাভ, আনন্দ যিয়ে নকওক আপোনাৰ সম্পূৰ্ণ পূৰণ হ'ব। মাত্ৰ বল্ড একশ্যনছ ল'ব লাগিব আৰু বহুদিনৰ পৰা ভাবি থকা কামতো আপোনাৰ
কাম যিবিলাক ৰখি আছে সেইবিলাক আৰম্ভ কৰিলে আপুনি সফলতা লাভ কৰিব বা ফলাফল পাব। আপোনালোকৰ বাবে আজিৰ ৰেমেডিটো হ'ল আজি ৰাতি 8:08 কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰাকৈ আপুনি বহি ল'ব আৰু এখন কাগজ ল'ব আৰু তাতে আপুনি এতিয়ালৈকে আপোনাৰ জীৱনত যিখিনি প্ৰাচুৰ্যতা লাভ কৰিছে সেই প্ৰাচুৰ্যতাসমূহ লিখিব। উদাহৰণস্বৰূপে মই মোৰ মা দেউতাক লৈ কৃতজ্ঞ এনেকুৱা ধৰণৰ আপুনি লিখিব আৰু লিখি পেলাই কাগজখন হাতত লৈ চকু বন্ধ কৰিব আৰু নিজৰ জীৱনত যিখিনি আপোনাৰ কৃতজ্ঞতা দিবলগীয়া আছে তেনেকুৱা মানুহবিলাকক আপুনি কৃতজ্ঞতা প্ৰদান কৰক। এইখিনি আজিৰ কাৰণে বহুত ভাল সুযোগ। বি থেংকফুল হোৱাট ইউ হেভ। তেওঁলোকক আপুনি কল্পনা কৰিব, তেওঁলোকক পাৰিলে আশীৰ্বাদ দিব, ধন্যবাদ দিব আৰু আপোনাৰ জীৱনত যাতে ইতিবাচক ধৰণৰ সুখ সমৃদ্ধি আহি থাকে এনেকুৱা ধৰণৰ আপুনি কল্পনা কৰিব। পিছত ক'ব মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত প্ৰাচুৰ্যতাৰে ভৰি আছে। তাৰপিছত চকু মেলিব, চকু মেলি কাগজখিলা আপুনি 12 আগষ্টলৈকে আপোনাৰ লগত ৰাখিব আৰু তাৰপিছত জ্বলাই দিব। ভিডিঅ'টোৰ শেষত ছুইচৰ ডেটা দিয়া আছে, চাই ল'ব। এতিয়া আহিছোঁ 2 নম্বৰ পাইলটোলৈ। যিসকলে এইটো পাইল বাছি লৈছে তেওঁলোকৰ বাবে এতিয়া চাই আছোঁ আপোনাৰ কাৰণে আহিছে আপোনাৰ বাবে কাৰেণ্ট এনাৰ্জি, আপোনাৰ কাৰণে চেলেঞ্জেছ, অপৰচুনিটিজ আৰু আপোনাৰ ফিউচাৰ আউটকাম। আপোনাৰ দেখিবলৈ পাইছোঁ আপোনাৰ ইনটিউশ্যন শক্তি বহুত বেছি ষ্ট্ৰং আৰু বৰ্তমান আপুনি বহুত আশা, সপোন, ইনস্পিৰেশ্যন টাইপ এনেকুৱা কিছুমান লৈ আছে আৰু পজিটিভ এনাৰ্জিৰ আৱৰণত আছে। দেখিবলৈ পাইছোঁ আপুনি নিজৰ মনৰ কথা বহুত বেছি বিশ্বাস কৰি চলে আৰু আপোনাৰ আণ্ডাৰতে যে সকলোবিলাক হয় সেয়া আপুনি দৃঢ় বিশ্বাস ৰাখে, অৰ্থাৎ আপুনি যিটো ভাবে সেয়াই হৈ যায় তেনেকুৱা ধৰণৰ আৰু য়েছ সেয়াই হয়। এতিয়া আহিছোঁ চেলেঞ্জেছ আৰু অপৰচুনিটিজক লৈ। আপুনি হয়তো নিজক বহুত বেছি সন্দেহ কৰে বা ইনাৰ কনফ্লিক্টছৰ কিছুমান সন্মুখীন হয় আৰু আপোনাৰ হাৰ্টব্ৰেক হ'ব পাৰে নাইবা কিছুমান দুখ লগা ঘটনা আপোনাৰ জীৱনত ঘটিব পাৰে। তো এইখিনিয়ে আপোনাক বহুত বেছি আপোনাৰ যিবিলাক পুৰণি যিবিলাক পেটাৰ্ণ আছিলে সেইবিলাক ৰিলিজ কৰাত সহায় কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব, আপোনাৰ দৃঢ়তা বাঢ়িব। এতিয়া আহিছোঁ ফিউচাৰ আউটকাম। দেখিবলৈ পাইছোঁ আপোনাৰ হাৰ্ডৱৰ্ক যিমান কৰি আহিছে আজিলৈকে সেইখিনি আপুনি ফলাফল পাব আৰু আপোনাৰ লিডাৰশ্বিপ বা আপোনাৰ অথৰিটি লাভ কৰিব, সেয়া পাৰ্চনেলি হওক বা প্ৰফেচনেলি হওক, য'ত আপুনি নিজৰ নামেৰে আপুনি পৰিচিত হ'ব। মাত্ৰ নিজৰ আৰাধ্য আৰু নিজৰ ওপৰত বিশ্বাস কৰিব। আপোনালোকৰ বাবে ৰেমেডি আজি ৰাতি 8:08 এটা নিৰ্দিষ্ট ঠাইত বহি ল'ব, কাগজ এখিলা ল'ব, আপুনি কি কি ভাল পায় সেয়া লিখিব আৰু কাগজ টুকুৰা হাতত লৈ চকু বন্ধ কৰি ধ্যান কৰিবলৈ চেষ্টা কৰিব আৰু কল্পনা কৰিব আপোনাৰ চৌদিশে গুলপীয়া ৰঙেৰে আৱৰি আছে, আপুনি গুলপীয়া ৰঙৰ আবেষ্টনীত আছে। অকণমান সময় ৰ'ব আৰু শেষত আপুনি প্ৰে কৰিব, থেংক ইউ এঞ্জেলছ, মোৰ লগতে চৌদিশে সকলোকে ভালে ৰখাৰ বাবে, সুৰক্ষিত ৰখাৰ বাবে আৰু আগলৈও আপুনি সকলোকে ভালে ৰাখিব, সুৰক্ষিত ৰাখিব। আপোনাৰ সহায় মই গ্ৰহণ কৰিছোঁ আৰু মোক সহায় কৰি যাব। পাইলটোৰ এনাৰ্জি গ্ৰহণ কৰিবৰ কাৰণে আপুনি থেংক ইউ এঞ্জেলছ লিখিব পাৰে নাইবা আপোনাৰ মনত যি আহে কমেণ্ট কৰিব। এতিয়া আহিছোঁ পাইল 3 যিসকলে বাছি লৈছে তেওঁলোকৰ বাবে। প্ৰথমতে আহিছোঁ আপোনাৰ কাৰেণ্ট এনাৰ্জি, তাৰপিছত চেলেঞ্জেছ অপৰচুনিটিজ, তাৰপিছত ফিউচাৰ আউটকাম। 3 নম্বৰ পাইলটোৰ এনাৰ্জি গ্ৰহণ কৰিবৰ বাবে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ লগতো যাতে 10জনৰ ভাল হয় আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব সেইবোৰ কমেণ্টত লিখিবলৈ নাপাহৰিব। এতিয়া আপোনালোকৰ বাবে যিটো মেছেজ আছে লায়ন পৰ্টেলৰ সেইটো কাৰেণ্ট এনাৰ্জিত মই পাই আছোঁ। আপোনাৰ এটা পাৱাৰ আছে, সেয়া হ'ল আপুনি যিটো ভাবে সেয়া হৈ যায়, ঠিক আপোনাৰ দ্বিতীয় পাইলটোৰ নিচিনাকৈ আৰু বৰ্তমানো সেয়া আছে। গতিকে নিজৰ সেই সততাৰে আপুনি নিজৰ ভালৰ কাৰণে ব্যৱহাৰ কৰক, য'ত আপোনাৰ জীৱনৰ পজিটিভ আপোনাৰ চেঞ্জেছ পায়, ধুনীয়া ধুনীয়া আপোনাৰ জীৱনলৈ পজিটিভ কিছুমান মুহূৰ্ত আহে বা আপোনাৰ সপোনবোৰ আপুনি পূৰ্ণ কৰিব পাৰে। আৰু বৰ্তমান অতীতৰ কিবা এটা এৰি আগবাঢ়ি আহিছে, হয়তো কিবা নতুন এক্সপিৰিয়েঞ্চ লাভ কৰিছে নাইবা কিছুমান সম্পৰ্ক আপুনি পাইছে বা বাদ দিছে। তো বিশ্ব ব্ৰহ্মাণ্ডক বিশ্বাস কৰিব, যিটোৱে আপোনাক সুখ বা শান্তি দিয়া নাই সেয়া এৰি দিবলৈ চেষ্টা কৰক। এতিয়া আহিছোঁ চেলেঞ্জেছ আৰু অপৰচুনিটিজ।
মই দেখিবলৈ পাইছোঁ আপোনাক কোনোবাই বহুত হেয় জ্ঞান কৰিব বা কৰি আছে এতিয়াও আৰু আপুনি কৰা কামক সমালোচনা কৰিব। তো এইখিনি আপুনি সম্পূৰ্ণ সাৰথি কৰি আগবাঢ়িব লাগিব। মনত ৰাখিব নিজৰ সফলতা আৰু প্ৰাচুৰ্যতা নিজেই তৈয়াৰ কৰিব লাগিব। এতিয়া আহিছোঁ ফিউচাৰ আউটকাম। আপুনি সকলোবোৰ বাধা নেওচি ভৱিষ্যতে আগবাঢ়ি যাব পাৰিব আৰু আপোনাৰ যিটো এটা গ্ৰ'থ চাইকেল এটা থাকে সেই সম্পূৰ্ণ আপুনি কমপ্লিট কৰিব পাৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু আপোনাৰ ভৱিষ্যতে কনচিয়াছনেছ বহুত বৃদ্ধি পাব আৰু ভৱিষ্যতত এখোজ আগুৱাই যোৱাৰ বাবে আপুনি নিজক বহুত বেছি সাজু কৰিব পাৰিব। সাজু কৰা যিখিনি ক্ষমতা আপোনাৰ বৃদ্ধি পাব। আপোনাৰ কাৰণে নতুন দিগন্ত ৰৈ আছে, সদায় আগবাঢ়ি যাওক। এতিয়া এই পাইলখন যিসকলে বাছি লৈছে তেওঁলোকৰ বাবে ৰিমেডি একেই সময় ঠিক 8 আগষ্টত ৰাতি 8:08 নিৰ্দিষ্ট এটা ঠাই বাছি ল'ব, আপোনাক যাতে কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে। কাগজ এখিলা ল'ব, আপোনাৰ 8টা উইচ লিখিব। তাৰপিছত চকু বন্ধ কৰি হাতৰ মাজত সেই কাগজখিলা লৈ আপোনাৰ চৌদিশে সেউজীয়া ৰং কল্পনা কৰিব আৰু কাগজত লিখা উইচসমূহ এটা এটাকৈ আপোনাৰ পূৰণ হৈ গৈছে বুলি কল্পনা কৰিব আৰু শেষত চকু মেলি কাগজখিলা জ্বলাই দিব। এতিয়া সকলোৰে বাবে যিটো চুইচ ৱৰ্ড দিম বুলি কৈছিলোঁ সেইটো হ'ল নাও ডিভাইন এৰাইজ। মই লিখি দিছোঁ। 12 আগষ্টলৈকে হাতৰ এই পজিশ্যনটোত আপুনি সদায় লিখিবলৈ চেষ্টা কৰিব নীলা নাইবা সেউজীয়া চিয়াহীৰে আৰু আপুনি মেনিফেষ্ট কৰিব পাৰে আপুনি যিখিনি উইচ কৰিছে পুৰণি কিবা যদি আছে আপুনি আঁতৰি যাবৰ কাৰণে। পুনৰবাৰ অহা দেওবাৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছোঁ। ভালে থাকক, কুশলে থাকক।